মই অসম, ৰুদ্ধ প্ৰকৃতি, অকলশৰীয়া মই, যেন মই অদৃশ্য দেশৰ সন্মুখত। মোৰ বুকুৰ মাজত হাজাৰ মানুহৰ চিঞৰ, পাণৰ শিকলিৰ যন্ত্ৰণা আৰু হিয়া ভঙা দুখত। সিহঁতে কয় অসম আমাৰ ৰূপহী, সোণোৱালী পূৰ্বৰ দেশ, কিন্তু মোৰ ওপৰত হোৱা প্ৰকৃতিৰ প্ৰহাৰ দেখি হৈ পৰে নিমা আৰু সকলো আশা কৰে নিশেষ। যুঁজিছোঁ মই অকলশৰে বানৰ কোৱাল সোঁতৰ সৈতে বহু শতিকাৰ পৰাই। কেৱল মোৰ ৰিহাই কান্দে চকুৰ সন্মুখত যেতিয়া হাজাৰ পুত্ৰৰ প্ৰাণ হেৰাই। প্ৰতিজন খেতিয়কৰ হাড় ভাঙে প্ৰাণ জীৱৰ প্ৰাণ কাঢ়ে। সেই একে নিষ্ঠুৰ ৰূপ সময়ে সময়ে কৰি পেলাই সম্পূৰ্ণ বিনষ্ট। নাজানো কি বুলি বুজাম এই দুখ, বিচাৰিম সঁহাৰি কাৰ আগত? ৰুদ্ধ প্ৰকৃতি, অকলশৰীয়া মই, যেন মই অদৃশ্য দেশৰ সন্মুখত।